আজি বহুত কিবা বনাম হে ব্লগচোন আৰম্ভ কৰোঁ প্ৰথমতে ওলাই ল'লোঁ ৰৌ মাছখিনি বজাৰৰ পৰা আনিছিলোঁ হ'ল ডাঠা শাক আৰু ঢেকীয়া শাক একেলগে ভাজিম মাছখিনি হালধি আৰু নিমখ দি সানি লৈছোঁ আগতে ভাজি ল'ম গৰম কেৰাহীত বহাই দিলোঁ তেল মাছখিনি আগতে ভাজি ল'ম চ' মাছখিনি ভজা হৈ গ'ল আজি মাছ ঔটেঙাৰে বনাম দেই মাছ ভজা হৈ গ'ল লগতে আৰু এবিধ মাছ আনিছিলোঁ সেইবিধ হ'ল মোৱা মাছ এবিধ মাছো বনাম আজি এতিয়া মোৱা মাছখিনি ভাজি লওঁ পিছত মোৱা মাছখিনি ভাজি আছোঁ লৰাই আছোঁ মোৱা মাছখিনি ভজা হৈ গ'ল মোৱা মাছখিনিতো কিবা এটা আইটেম বনাম দেই হ'ল ঔটেঙা কাটি লৈছোঁ আগতে কুকাৰত বইল হ'ব দিম দেখিছেনে এতিয়া কেৰাহীত বহাই দিলোঁ অকণমান গৰম তেলত দিলোঁ পাঁচফোৰণ শুকান জলকীয়া ইয়াত দিলোঁ এই শাকখিনি এতিয়া ভাজিম ঢেকীয়াই ডাঠাই দিলোঁ হালধি সোৱাদ অনুযায়ী নিমখ এতিয়া অকণমান লৰাই আছোঁ এখন ঢাকনি লগাই দিলোঁ এয়া এনেকৈ 5টামান চিটি গ'ল আকৌ ঢাকনিখন গুচালোঁ শাকখিনি এবাৰ চাইছোঁ ইফালে 5টামান চিটিও গ'ল ইয়াত দিলোঁ অকণমান জিৰা ভাজিখিনিত আকৌ ঢাকনিখন লগাই দিলোঁ আকৌ গুচালোঁ এয়া প্ৰায় শাক ৰেডি এতিয়া ইয়াতে বনাম আঞ্জাখন টেঙা আঞ্জাখন শুকান জলকীয়া সৰিয়হ পাঁচফোৰণ অকণমান দিলোঁ সৰিয়হ দিলোঁ ইয়াতে পিঁয়াজ একেলগে ভাজি আছোঁ এইখিনি হ'ল বইল কৰা ঔখিনি এই গোটেইখিনি একেলগে তেলত দি দিছোঁ গৰম তেলত দিলোঁ সামান্য পৰিমাণৰ হালধি সোৱাদ অনুযায়ী নিমখ এতিয়া মাছ কেইপিচ দি দিলোঁ গোটেইখিনি মাছ একেলগে দি দিলোঁ গোটেই কেইপিচ চ' এইটো কেৰাহী সেইফালে লৈ গ'লোঁ ইয়াতে সৰু কেৰাহীতে বহাই দিলোঁ কাৰণ ইয়াতে আৰু এবিধ মই আইটেম বনাম সেইটো হ'ল এই মোৱা মাছৰ আইটেমটো শুকান জলকীয়া গৰম তেলত দি দিলোঁ ইয়াতে আছিলে পিঁয়াজ আদা নহৰু জলকীয়াৰ পেষ্ট এয়া আমাৰ টেঙা আঞ্জাখন প্ৰায় হৈ গ'ল আৰু ইয়াত ঢালি দিলোঁ মোৱা মাছখিনি মোৱা মাছৰ মই ইয়াতে আজি আদা জাল বনাই আছোঁ দিলোঁ হালধি দুইফালে দুটা কেৰাহী এয়া টেঙাখন হৈ গ'ল এইখন হ'ল মোৱা মাছ জালখন ইয়াতে নিমখ দিলোঁ সোৱাদ অনুযায়ী জিৰা এয়া ব্লেক পেপাৰ পাউডাৰ অকণমান ফিচকাৰী মছলা এয়া মোৱা মাছৰ জালটো আদা জালটো হৈ গ'ল ফাইনেলি এতিয়া খোৱাহে কথা এয়া কাঁহীখন এনেকৈ ৰেডি কৰি ল'লোঁ দেখিছেনে দেখিবলৈ কাৰণ ভাল লাগিছে চ' এয়া আছিলে আজিৰ ৰেচিপিটো আজি থালিখন চ' বাই